বাহিৰত বতৰ আজি যিহে ঠাণ্ডা, বোলো অকণমান গৰম গৰম স্পাইচি কিবা এটা খোৱা যাওক। ভিতৰলৈ গ'লোঁ, এখন কেৰাহী পাতি তাতে অকণমান পাঁচফোৰণ আৰু এটা বিলাহী পিচি তেলতে দি পেলাই অকণমান দেৰি ভাজি তাৰ পানীখিনি যোৱালৈকে ভাজিলোঁ। তাত দি দিলোঁ অকণমান বন্ধাকবি আৰু দি দিলোঁ অকণমান ৰাফলি কুটি লোৱা আদা নহৰু আৰু এটা কেঁচা জলকীয়া। আৰু অকণমান দেৰি ভজাৰ পিছত তাত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ অকণমান দি আৰু অকণমান ভাজি তাত দি দিলোঁ অকণমান হালধি আৰু এয়া অলপমান ভাত আছিলে দেখিছেনে, একদম জৰ্জৰীয়া হৈছে। সেইখিনি দি ধুনীয়াকৈ লৰাই ভাজিলোঁ। অকণমান মানে যিটো বিলাহী টেঙা থাকে ন, সেইটো বেলেঞ্চ কৰিবলৈ অকণমান তাত দি দিলোঁ চেনি আৰু এয়া দেখিছেনে আমাৰ ফাইনেল হৈ গ'ল। ঠাণ্ডা দিনবোৰত এনেকৈ অকণমান কিবা এটা স্পাইচি বনাই খালে খুব ভাল লাগে। আপোনালোকেও খাই চাবচোন। ভাতটো দেখিছে কি ধুনীয়াকৈ জৰ্জৰীয়া হৈ আছে, একদম ৰেষ্টুৰেণ্টৰ ষ্টাইলত। সঁচাকৈ বহুত টেষ্টি হৈছিলে।